জলকীয়াৰ আচাৰ বনাবলৈ লৈছোঁ। এয়া কেঁচা পকা জলকীয়া অকণমান ৰ'দত শুকুৱাই লৈছোঁ আৰু এইপিনে লৈছোঁ বগা সৰিয়হ। এইখিনি খুন্দি ল'ম আৰু কিবাকিবি মছলা লাগিব। মছলাখিনি বাৰু মই আপোনালোকক দেখুৱাই আছোঁ বনাবৰ টাইমত। এতিয়া জলকীয়াখিনি মই অকণমান ফালি ফালি দিম, তেতিয়াহ'লে ভিতৰত মছলাখিনি সোমাই যাব আৰু খাবলৈ টেষ্টি হ'ব। এয়া হৈছে সৰিয়হ। সৰিয়হ অকল নহয় বাৰু, ইয়াতে মই আগতে অকণমান গোটা পাঁচফোৰণ, তাৰপিছত অকণমান চফ্ট এনেকৈ মই টাৱাত গৰম কৰি লৈ মিক্সিত পিচি লৈছোঁ। আৰু এয়া হৈছে আপোনাৰ ধনিয়া গুড়ি, লগতে লাগিব অকণমান হালধি, নিমখ। এয়া হৈছে হালধি আৰু এয়া নিমখ। আৰু মোৰ জিৰা গুড়ি যিহেতু গুড়ি কৰি থোৱাই আছিলে, মই গুড়ি কৰি থোৱা এইটোকে দি দিম, গুড়িটোকে। আৰু লগতে এয়া হৈছে মই অকণমান ফালি লোৱা জলকীয়াখিনি। কেৰাহীখনত তেল গৰম হৈ আছে, ভালদৰে উতলাৰ পিছত মই গেছখন অফ কৰি দিম। অফ কৰি অকণমান তেলটো ঠাণ্ডা হ'বলৈ দিম। আৰু লাষ্টত লাগিব অকণমান ভিনেগাৰ। এতিয়া ঠাণ্ডা হৈ গ'ল তেলখিনি। অকণমান ঠাণ্ডা হোৱাৰ পিছত ইয়াত মই হালধি গুড়ি দি দিছোঁ। হালধি গুড়ি আৰু যিখিনি মছলা আছিলে, ধনিয়া গুড়ি, জিৰা গুড়ি, গোটেইখিনি মই ইয়াত দিম। অকণমান মই ৰেড চিলিও দি দিছোঁ কালাৰটো আহিবৰ কাৰণে। গোটেইখিনি দি দিলোঁ। দি অকণমান ভালকৈ লৰাব লাগিব। তাৰপিছত মছলাখিনি দিয়া হোৱাৰ পিছত দি দিম ইয়াত যিখিনি গুড়ি কৰি থোৱা সৰিয়হ। মই যিহেতু বহুতখিনি গুড়ি কৰিছিলোঁ, গোটেইখিনি মই দি নিদিওঁ, যিখিনি মোক প্ৰয়োজন মই সেইখিনিহে দি দিম। সৰিয়হখিনি দিয়াৰ পিছত এতিয়া মছলা, তেল আৰু সৰিয়হ যাতে ভালদৰে মিক্স হৈ যায়, ধুনীয়াকৈ লৰাই ল'ব লাগিব। এয়া বৰ ধুনীয়াকৈ মছলাখিনি আৰু সৰিয়হখিনি ইয়াত মিক্স হৈ গ'ল তেলৰ লগত। এতিয়া ইয়াত ফালি থৈ দিয়া জলকীয়াখিনি দি দিম। আৰু জলকীয়াখিনি দিয়াৰ পিছতো বৰ ধুনীয়াকৈ মিক্স কৰি ল'ম, যাতে জলকীয়াত সৰিয়হ গুড়ি, মছলা আৰু তেলখিনি বৰ ধুনীয়াকৈ লাগি ধৰে বা জলকীয়াৰ ফালি দিয়া জলকীয়াবিলাকত সোমাই যায় ভিতৰত। মিক্স কৰি ল'ম। এয়া মোৰ মিক্স কৰা হৈ গ'ল, চাওকচোন। বৰ ধুনীয়াকৈ গোটেই জলকীয়াবিলাকত সৰিয়হ, মছলা এইবিলাক বৰ ধুনীয়াকৈ লাগি ধৰিছে। এতিয়া লাগি ধৰাৰ পিছত মই সোৱাদ অনুসৰি নিমখ দি দিম। নিমখটো দিয়াৰ পিছত আকৌ ভালদৰে লৰাই লাষ্টত ভিনেগাৰখিনি দি দিম। ভিনেগাৰখিনি দি পেলাই আকৌ ভালদৰে লৰাব লাগিব। ভালদৰে লৰাই হোৱাৰ পিছত কাঁচৰ বৈয়ামত ভৰাই থ'লেই হৈ গ'ল জলকীয়াৰ আচাৰ।